guys, welcome back to my channel and welcome back to my video. কি খবৰ আপোনালোকৰ? মই ৰূপসিখা মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু পলমকে হলো নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আগন্তুক মাঘ বিহুলৈ আপোনালোকক মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আজি এটা মাছৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পাব আৰু স্কিপ নকৰাকৈ চাব নিশ্চয় বুজি পাব সকলোখিনি তো ভিডিওটো দেৰি নকৰি বলক আৰম্ভ কৰোঁ আজি ৰেচিপিটোত লৈছো এয়া বৰালি মাছ Hey guys, আজি যোনটো ৰেচিপি বনাবলৈ মই গৈ আছো এইকিটা ইনগ্ৰেডিয়েন্ট নহলে সম্পূৰ্ণ নহব মোৰ ৰেচিপিটো আৰু এতিয়া হৈছে শীতকালীন সময়ছোৱাত শাক পাচলিয়ে অভৈনদী হৈ থাকে নহয় জানো তাৰে এবিধ হৈছে আমাৰ এয়া লফা শাক আৰু মই দুটা ডাঙৰ সাইজৰ বিলাহী লৈছো লগতে লৈছো 5 টুকুৰা বৰালি মাছ এতিয়া তেনেহলে ভিডিওটো বাকি কি লাগে আপোনালোকক মই দেখাই থাকিম বলক আৰু এইফালে দেখিলো আমাৰ মায়ে জুইকা ধৰিয়ে দিলে ভাবিলো মই গেছতকো জুইত বনালে শাকখন বেছি সোৱাদৰ হ'ব আৰু এইফালে লৈছো নিমখ হালধি মাছত ধুনীয়াকৈ লগাই ল'ব ফ্ৰাই কৰাৰ আগত আৰু এইখনে কেৰাহীখন আমি আজি ব্যৱহাৰ কৰিম বাতৰি দিয়া সেইটো হটাই দে যে দেখিব পাইছে মই ইয়াত তেল দি দিছো আৰু আনফালে মায়ে সহায় কৰি দিছে লফা শাকখিনি কাটি দিছে মিহি মিহি কৰি পাইছে মই এই মাছ টুকুৰাকেইটা হাফ ফ্ৰাই কৰি লৈছোঁ কাৰণ হাফ ফ্ৰাই কৰি ল'লে শাকখন খাবলৈ বৰ সোৱাদৰ হয় সেইবাবে মই এনেদৰে ৰেডি কৰি লৈছোঁ আৰু মাছকেইডোখৰ ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই এইখন কেৰাহীতে মই আজি লফা শাকৰ যোনটো ৰেচিপি সেইটো বনাম আৰু কেৰাহী অলৰেডি গৰম হৈছে মই তেল দি দিছোঁ আৰু তেলত দিব লৈছোঁ এয়া পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ তাৰপিছত মই দিম এয়া পিঁয়াজ দিছোঁ আৰু কেৰাহীখন বহুত গৰম হৈ আছিলে সেইকাৰণে মই লৰাবলগীয়া হোৱা নাই আৰু লগে লগে মই আৰু এয়া লফা শাকখিনি এড কৰি দিছোঁ এতিয়া মই ইয়াতে দিম নিমখ হালধি সোৱাদ অনুযায়ী মই নিমখ দিছোঁ আৰু হালধি এড কৰিছোঁ দেখিব পাইছে আপোনালোকে এতিয়া মই 2 মিনিটমান এনেকৈ ঢাকি দিম দেখিব পাইছে ধুনীয়াকৈ পানী আহিছে আৰু এয়া কাটি থোৱা বিলাহী এতিয়া মই এড কৰি দিম এয়া দেখিবলৈ পাইছে মই এতিয়া পানী এড কৰি দিছোঁ ইয়াত সাধাৰণতে গৰম পানী ব্যৱহাৰ কৰিলে ভাল হয় মই গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া ঢাকনখন দি দিছোঁ 10 মিনিটৰ পিছত এয়া চাওক মোৰ গৰম পানী দিয়াৰ কাৰণে সোনকালে উতল আহি গৈছে আৰু এতিয়া মই দিম মাছ দিয়াৰ পিছতে মই আকৌ ঢাকন দি পিনি 15 মিনিটমান সিজাম তাৰপিছত মই আদাৰ এটা পেষ্ট বনাই দিছোঁ সেইটো এড কৰিম আৰু দেখিবলৈ পাইছে কালাৰটো কি ধুনীয়া হৈছে লাষ্টত মই আদা অকণমান দি দিছোঁ এই আদা অকণমান দি দিলোঁ আৰু একেবাৰে শেষত মই ধনিয়া এড কৰি পিনি অকণ নমাই দিম আৰু একেবাৰে লাষ্টত এয়া মই ধনিয়া এড কৰি দিছোঁ হে গাইজ আজি বাৰু মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকক যদি ভাল লাগিলে লাইক এটা দিব শেষত আজিলৈ বিদায় আকৌ আহি আছোঁ অতি সোনকালে আপোনালোকলৈ নতুন এটা ৰেচিপি লৈ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব